ইয়া কুলদীপক লগ পাই গেল নাৰিকলি মন্দিৰত শিৱৰাত্ৰি হেপী শিৱৰাত্ৰি নেকি সকলোকে বন্ধুসকল ওয়েলকাম বেক টু কুলদীপ ব্লগছ আৰু কোতে মানুহ বিচাৰি পোৱা নাই আৰু এইয়া মানে আজি পুৰা ভাং খোৱা নাই এইটো ওয়েলকাম টু মাই ফাৰ্ষ্ট চেনেল কুলদীপ ব্লগছ আজি আমি মহাশিৱৰাত্ৰি পূজাত আহি আছো নাৰিকলিলৈ এয়া আমি বিজয় ভাই আৰু বিৰাজ ভাই আহি আছো আমি তিনিটা চাইকেল লৈ এনেকৈ আহি আছো নাৰিকলিলৈ আপোনালোকে যদি নাৰিকলিত আছে কমেণ্ট কৰি জনাই দিব তো শিৱৰাত্ৰিত কোন কোন আহিছে আৰু কোন কোনে ভাং চাং খাইছে সেইটো কৈ দিব এই ভিডিঅ'ত চবে বাৰু অলপ অলপ খাবয়ে সেইটো হয় আমিও খাম অলপ অলপ তো এতিয়া বলক আমি এতিয়া গৈ থাকোঁ এইগিলা পাৰ্বতী শিৱৰ কন্যাকে বুলি ক'ব পাৰি अरे कहना क्या चाहते हो এইকাৰণে পিনে থৈ দিলো মই থৈ দিলো পাই গলো এতিয়া কুঞ্জন ভাইক দেখা পালো দোকান দি আছে এয়া চাকি ধূপ বেলপাত এইখিনিতে আছে বিজয় ভাই এইটো আমাৰ বিজয় ভাই আৰু এতিয়া আমি শিৱ বাবাৰ আশীৰ্বাদ ল'বলৈ ভিতৰলৈ সোমাই যাম আৰু এনেকৈ লাইন পাতি থিয় হৈ আছে শিৱ বাবাৰ আশীৰ্বাদ ল'বৰ বাবে তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আমাৰ সুদূৰ সেইটো সুদূৰ ভাই ইউটিউবাৰ আৰু এতিয়া আমি শিৱ বাবাৰ আশীৰ্বাদ ল'লো ইয়াত সেৱাকাৰী ল'লোঁ তাৰপিছত এতিয়া আমি শিৱ বাবাৰ প্ৰসাদ খাবলৈ আহিছোঁ ইয়াত তো এতিয়া প্ৰসাদ খাই ফালে আপোনালোকক ইয়াৰ পৰিৱেশবিলাক দেখুৱাই যাম এফালৰ পৰা এই বিজয় মাস্ক খাওঁকে লৈ ভাই প্ৰসাদ খা যদি পায়স খা যদি বিজয় খাই লওঁ প্ৰসাদ পায়স খাইছি পায়স নেই আৰু এইটো আমাৰ বিজয় ভাই গাৰ্লফ্ৰেণ্ড হয় চাওক আপোনালোকে আৰু এতিয়া আমি মহাদেৱৰ প্ৰসাদ খাই বাহিৰলৈ ওলাই আহিলোঁ এনেকৈ এতিয়া আমি মেলাত সোমাম মেলাৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ এফালৰ পৰা চেষ্টা কৰিম তো বলক আৰু ইফালে ককাই ফুল বেছি আছে এনেকৈ তো আপোনালোকক এই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম আৰু ইফালৰ পৰা এনেকৈ আছে বজাৰ বহি গৈছে এনেকৈ চাৰিও চাইডে বজাৰ আৰু বেলেগে দিব নেকি 100 আৰু ইফালে আমাৰ বিজয় ভাইয়ে লিলিমাই চাওক কেনেকৈ লিলিমাই চলাই আছে ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूं আৰু এটা কথা শিৱ পূজাৰ এইফালৰ পৰিৱেশটো চাবলৈ বিৰাট মজা কাৰণ ইফালে শিৱ বাবাৰ ভক্তসকলে ভাং টানিয়ে আছে এনেকৈ ভাং বনাই আছে এয়া চাওক আপোনালোকে এইয়া চিলিঙত ভৰাই ল'ব এতিয়া তাৰপিছত চিলিঙত ভৰাই ফালে এজনকৈ ভাং টানি যাব এনেকৈ আপোনালোকক দেখুৱাই আছোঁ চাই থাকক আপোনালোকে শেষলৈ ভিডিঅ'টো আৰু এই ভিডিঅ'টোত দেখাব মই কাক লগ পালোঁ এই শিৱ পূজাত
নাৰিকলি মন্দিৰত কাক কাক দেখিবলৈ পালোঁ আপোনালোকক এই ভিডিঅ'টোত দেখুৱাবলৈ চেষ্টা কৰি যাম তো বলো আৰু নাৰিকলি শিৱ মন্দিৰৰ মেলাখনত ঘূৰি থাকোঁতে মই লগ পালোঁ আমাৰ সকলোৰে মৰমৰ দঞ্চালয়ন দাক তো দঞ্চালয়ন দাৰ লগত অলপ কথা পাতিলোঁ ইয়াৰ কুলদ্বীপক লগ পাই গ'লোঁ নাৰিকলি মন্দিৰত শিৱৰাত্ৰি হেপী শিৱৰাত্ৰি নেকি সকলোকে আৰু ভিডিঅ'বিলাক চাই থাকিবা বনাই আছে ধুনীয়া ধুনীয়া ভিডিঅ' মই ব্লগ পাইছোঁ তোৰ বাকী চাই থাকিব দাদাৰ লিংকত দি দিব অঁ মই দি দিম দিয়া শ্বেয়াৰ কৰি দি দিম আৰু আপোনালোকেও চাব দঞ্চালয়ন দাক লগ পোৱাৰ পিছত বোলো নমস্কাৰৰ দাদা বাইদেউজনক লগ পালোঁ তেওঁলোকৰ লগতো অলপ কথা পাতিলোঁ বন্ধুসকল ৱেলকাম বেক টু কুলদ্বীপ ব্লগছ আৰু ক'তে মানুহ বিচাৰি পোৱা নাই আৰু এইয়া মানে আজি পুৰা ভাং খোৱা নাই এইটো বস্তুৱে লাগে ভাং নোখোৱাটোৱে আৰু আহিলোঁ শিৱৰাত্ৰিত বহুত ভাল লাগিলে আমাকো লগ পালে অকো লগ পালোঁ আৰু ভিডিঅ'বোৰ চাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এইবিলাক ভণ্টিহঁত আছে বাইদেউহঁতে বাইদেউ হাঁহি দেখোঁ হাঁহি যে আছে সূতা চূতা খোৱা নাই এনেই হাঁহি ফূৰ্তিতে হাঁহিছে আৰু নাৰিকলি মন্দিৰত মানে বহুত ভাল লাগিছে ইমান মানুহ আহিছে সকলোৱে শিৱ বাবাৰ আশীৰ্বাদ লৈ আজিৰ এই ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰিলোঁ বাই বাই